নামঘৰলৈ শৰাই এভাগ দিওঁ বুলি যাবলৈ ওলালোঁ। মানুহজন আৰু ল'ৰাটোৱে সকলোখিনি বস্তু গাড়ীত উঠালে। ল'ৰাৰ যে কি ফূৰ্তি। এয়া আমাৰ যাত্ৰা আৰম্ভ। মাহঁতক গাড়ীত উঠাই ময়ো উঠি ল'লোঁ। ল'ৰাৰ যে ইমান কথা। আমি আহি প্ৰথমতে চাকি বন্তি আৰু শলিতা লৈ ল'লোঁ। ঘৰৰ পৰা লৈ গৈছিলোঁ, তথাপিও যিখিনি প্ৰয়োজন হয় তাকে ল'লোঁ। এয়া চাওক, ঐতিহ্যমণ্ডিত ভৰালী নামঘৰ। আমি তাত গৈয়ে শৰাইৰ বস্তুখিনি দি আহি চাকি বন্তি জ্বলাই ল'লোঁ। ইমান ধুনীয়া পৰিৱেশ নহয় তাৰ, সঁচাই ভাল লাগি যায় মনটো। নামঘৰৰ ভিতৰত বহি অলপ পাঠ শুনিলোঁ। পাঠকজনৰ ইমান সুন্দৰ কণ্ঠ। বহুত ভাল লাগিল। ইয়াৰ প্ৰসাদ খাই যে বৰ ভাল লাগে, খায়ে থাকিবৰ মন যায়। ঘৰলৈ উভতাৰ পথতে আকৌ মামীহঁতৰ ঘৰ, তাতো এপাক সোমালোঁ। সোমাই আৰু ঘৰ মোৱা হ'লোঁ। আজিলৈ ধন্যবাদ।